হঠাৎ তো গান কষি ভয় লাগে তাকাতে বরখন সরখন ও ভাই কেইটা বাজিল চোৱাচোন চাবা 4:30 বাজছে ভাই সেই দিনটোৰ কথা মনত পৰে কোনটো দিনা কোৱাচোন আমাকো কো ৰবা যিদিনা হে পাগলীজনক মই ভাল পাইছিলো প্ৰপ'জ কৰিছিলো কোন পাগলী এই মোৰ লগত যে টিউচন কৰিছিল ও সেই দিনৰ কথা সেই যুগৰে কথা সেই দিনটোৰ কথা মনত পৰে মোৰ আজি আমাক কোৱাই নাই সেইবিলাক কথা তুমি কোৱাচোন কি কি কথা তুমি নেকি মই বেলেগ বুলিহে ভাবিছিলো মই দিয়া বলা বলা তেনেহলে পিছদিনাৰ পৰা দুজনে টিউচনত একেলগে আহিলে এনেকে এদিন বহি হীৰকে ৰিম্পিৰ কথা ভাবি আছিল হীৰক চিনা ইয়াতে বহি আছা অকলে অকলে নহয় ভাই এটা কথা হ'ল নহয় কি কোৱাচোন তাই যি আছে কোনটা এই ৰিম্পি ও তাইক বহুত ভাল লাগে মোৰ প্ৰপ'জ কৰি দে নহ'লে এই নাই নোৱাৰিম তাইৰ চকুত মই প্ৰপ'জ কৰিব নোৱাৰিম কৰা নহ'লে কিয় ভাই তাই টিউচনে বহি সকলো মনৰ কথা লিখি দে সেইটো কৰিলেও ভাল হ'ব ইয়াত মন মাৰি লাভ নাই যাওঁ ব'লা ব'লা পিছদিনা হীৰকে টিউচনলৈ আহি তাইৰ পৰা বহীখন ল'ব লিখি দিছে মই লিখা নাছিলোঁ লোৱা মনতে আজি মোৰ কিহৰে শিহৰণ হীৰকে ঘৰলৈ আহি বহীখনত সকলোবোৰ মনৰ কথা লিখি দিলে ঐ গুৰা ৰিম্পি ঘৰত আছেনে ৰিম্পি আছে মতে কিবা কৰি আছে এই নহ'লে তাই মই বহী এখন লৈ গৈছিলোঁ তাতে দিব আহিছোঁ ঐ ৰিম্পি তোমাৰ বহীখন লোৱা দিয়া মই লিখি আছো বহা নহ'লে নাই নবৌ দিয়া মোৰ অলপ কাম আছে মই যাওঁ দিয়ে চোৱা তেনেহ'লে ল'ৰাজনে খেল খেলি আহি পঢ়িবলৈ ওলালে ল'ৰাজনে লিখি থাকোঁতে তাইৰ বহীখনলৈ চকুত পৰিল তাই কিবা এনচাৰ দিলে নে নাই তাই ভাতখন ছিঙি পেলাইছে ল'ৰাজনে তাইৰ কাষৰ লগৰ ছোৱালী এজনৰ পৰা নম্বৰটো আনি মেছেজ দিলে মেছেজ চাওঁ ৰ'বা কোনবা মোৰ তাত দেখোন নাম্বাৰটো ছেভ নাই মই ৰিপ্লাই দিওঁ Oh
হোৱাটছআপত মেছেজ কৰিলে। ইমান দেৰি হ'ল, তাই এতিয়াও অহা নাই যে, কিয় বা? ঐ ৰ মোক ইয়ালৈ কিয় মাতিলা? তোমাক এটা কথা ক'লো, বেয়া পাবা নেকি? নাপাওঁ দিয়া, কোৱা। কওনে নকওঁ, না ক'লে বেয়াই পায়। কৈ দিওঁ দিয়া। কি ভাবি আছা কোৱা? তোমাক ভাল নাপাওঁ নহয়, তুমি এইবিলাক কি কৰিছা? মই তোমাক ভাল নাপাওঁ নহয়, তোমাক ভাল নাপাওঁ। তোমাৰ লগত এনে ফ্ৰেণ্ড হিচাপত মেছেজ কৰিছিলো, তুমি এইবোৰ কি ভাবিছা? হয় নেকি? তুমি তেনেহ'লে মোৰ লগত ইমান দিনে এনেই মেছেজ কৰি আছিলা? তুমি মেছেজ আৰু কল নকৰিবা মোক। গুড বাই। বাই, যোৱা। 4 দিন পিছত হীৰকক ৰিম্পীয়ে কল কৰি মাতিলে। আজি আৰু তুমি মোক ইয়ালৈ কিয় মাতিলা? মই তোমাক ভাল পাওঁ, কিন্তু দেউতাৰ ঘৰত ক'ব পৰা নাছিলোঁ। তুমি যে ফোন মেছেজ নকৰা, সেইকাৰণে মই সঁচা কথাটো কৈ পেলালোঁ। হয় নেকি? ছোৱালীজনীয়ে এনেকে মেছেজ কৰি থাকি আৰু এজি লগ কৰিব বিচাৰিলে। ইমান দেৰি হ'ল, কিয় বা নাই, কি বা কৰি আছে? ঐ, তাৰ লগত অনলাইন আছা? নাই, এনে। আজি ইমান কিয় দেৰি হ'ল? নহয় মানে চাইকেল লৈ আহিছোঁ ন, সেইকাৰণে অলপ লাহে লাহে আহিছোঁ, সেইকাৰণে অলপ পলম হ'ল আৰু। আমাৰ ভালপোৱা জানো সফল হ'বনে? কিয় নহ'ব? হ'ব। আমি দুয়োজনে যদি সঁচা অন্তৰেৰে ভাল পাওঁ, তেতিয়া এদিন হ'লেও আমাৰ প্ৰেম সফল হ'বই। মাজনী নেকি এইটো? মাজনী ইমান ৰাতি কিয় মোবাইল টিপি আছা? আৰু কাৰ লগত চাওঁ মেছেজ চাব দিয়াচোন। টোপনি নাই, ঘুমটি টোপনি মাৰি মানে কি ভৱিষ্যতৰ কথা? মানে আমাৰ বিয়া কথা। মোৰ দেউতাটো চাগে মান্তি নহ'ব। হয় নেকি? তুমি নহ'লে মোৰ লগত পলাই যাবা নেকি? নাই, মই এইবিলাক কৰিব নোৱাৰিম। মই পলাই যাব নোৱাৰোঁ, কাৰণ দেউতাৰ অবিহনে কোনেও নাই। দেউতাই মোক ইমান মৰম কৰে, দেউতাক মই দুখ দিব নোৱাৰোঁ। তুমি নহ'লে এটা কাম কৰা, কাইলৈ মোৰ ঘৰত যাই মোৰ দেউতাক কথাবোৰ তুমিয়ে ক'বা। ভয়ে লাগিছিল তোমাৰ দেউতাক ক'ব। তথাপিও মই তোমাৰ দেউতাক এবাৰ সুধিব যাম দিয়া কালি। মোক সুধি চাবা তুমি। হ'ব দিয়া, এতিয়া যাওঁ ব'লা। ইমান কষ্ট, শৰীৰডাল নকচালিব নহয়। আপোনাৰ লগত কথা এটা আছিলে, ইম্পৰ্টেণ্ট। হয় নেকি? দে ঘৰত লাগি নাই, ঘৰত কথা পাতি।
বোৱা ভিতৰতে সোমাই আহ কওকচোন ইয়াতে কি কথা আছে কওক কচোন কথাখিনি কথাটো মানে আপুনি বেয়াই বেয়া নেকি ক'লি নাপাওঁ দে কচোন কি কথা ছোৱালীটো এদিন আপুনি বিয়া দিব লাগিবই সেইকাৰণে ময়ো যিহেতু গাঁৱৰে ল'ৰা ময়ো মোৰ তাতে দিলে অলপ ভাল মানে ছোৱালীক মই মানে সৰুৰ পৰাই ভাল পাওঁ কি তেনেহ'লে তেতিয়াহ'লে মাজনী বা কি কি কিবা কয় একবাৰ সুধি লওঁ তাক মাজনীক মই মাতি আছোঁ ৰ'বা সুধিব মাজনী আহচোন তুমি মাজনী তোমাৰ কাৰণে আহিছে তোমাক বিয়া পাতিব খোজে তুমি বা এতিয়া কি কোৱা মই ভাল পাওঁ ইয়াক ময়ে আহিব দিছোঁ তাৰ সন্মতি নোহোৱাকৈ মই বিয়াত বহিব খোজা নাই ঠিকে আছে এতিয়া তুমিতো জানাই মোৰতো একমাত্ৰ ছোৱালী মাজনী সেইদৰে কোনো নাই মই আৰু এই সুখটো সহায় বিচাৰোঁ যদি তোমাৰ লগত সুখত থাকে মই তোমাক নিশ্চয় গতাই দিম আৰু নাই আপুনি অলপ টেনশ্যন ল'ব নালাগে মই তাইক মনে প্ৰাণে ভাল পাওঁ তাইক সুখত ৰাখিমেই মই আপুনি টেনশ্যন ল'ব নালাগে আৰু দে হ'ব দিয়া তেনেহ'লে মই এতিয়া চাহ মাজনী হাতখন দি আছোঁ তোমাৰ হাতত গতাই দিলোঁ আৰু সুখত ৰাখিবা মোৰ একমাত্ৰ ছোৱালী যিহেতু এইখিনি আছিল মোৰ ফুল ষ্টৰিটো তোমাৰ কথাটো শুনি কেনে মোৰ অন্তশ্ৰী হৈছিলে আমিও এনে লাইফত এনে লাভ কৰি পোৱা নাই তুমি যি ৰকমত লাভ কথা কৈছা বঢ়িয়া লাগছে হয় নে নহয় মাথো তোমাৰ বাবে